গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ নিশ্চয় ভাল হ'ব গাইজ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো প্ৰথমতে আপোনালোকক দেৱালীৰ মই এডভান্সে আপোনালোকক শুভেচ্ছা জনালোঁ এতিয়া আপোনালোকে ক'ব কি তই দেখোন ইমান শকত হৈ গ'লি মুখ চুখ ফুলি গৈছে গাইজ মানে কি হৈছে মই মাজতে অসুখত ভুগিছিলোঁ মানে এতিয়াও ভালদৰে পূৰা সম্পূৰ্ণ সুস্থ হোৱা নাই মই তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ লগতে এতিয়া মেডিকেল যাই আছোঁ মই লাহে লাহে কৰি অলপ সুস্থ হৈ আছোঁ লাহে লাহে কৰি তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দিন তো সেইটো কাৰণে চৰি তো বাছ এনেকুৱাতো বহি থাকিলে নহ'ব ন তো সেইকাৰণে নতুনকৈ ভিডিঅ' আনিছোঁ তো আজি মানে লাইট লাগাম এয়া মানে আজি বিল্ডিঙত লাইট লাগাম তো এই লাইট চাইট আনিলোঁ মই গোটেইখিনি টেষ্টিং কৰি চালোঁ তো চব ঠিকে আছে তো এইখিনি লাগাম মানে বিল্ডিঙত তো এইফালে লাগাম ইফালে তো গোটেই বিল্ডিঙত দিম তো বলক তে ভিডিঅ'টো শেষলৈ চাই থাকিব তো আৰু নতুন চেনেল লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া লাইটটো লাগাম আগত খুলি লৈছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আগত খুলি লৈছোঁ লাগি মানে দুডাল লাইট লগালোঁ এয়া এডাল হালধীয়া এডাল লগালোঁ আৰু লগতে এয়া গ্ৰীণডাল লগালোঁ এইফালে মই দেখাব পাৰে এয়া চব ওলমি আছে তো এক কাম কৰোঁ আগত গোটেইখিনি লগাই লওঁ গোটেইখিনি লগাই লৈছোঁ আপোনালোকক দেখাই আছোঁ ঠিক আছে গাইছ তো আগত গোটেইখিনি লগাই লওঁ সিফালৰ পৰা একদম সিটো মূৰলৈকে গোটেই লগাম এইটো মূৰলৈকে একদম লাষ্টলৈকে গোটেই লগাওঁ তো লগাই লওঁ বলকতে তো আপোনালোকে একবাৰ তলৰ পৰা চাই লওক এই চক মই ওপৰত খাৰা হৈ আছোঁ চাই লওক আপোনালোকে মানে লগাই ল'লোঁ প্ৰায় হলাকে আৰু দুই একডাল লগালি হৈ যাব আৰু পূৰা কমপ্লিট হ'বই আৰু ফাইনেলি গোটেই সম্পূৰ্ণটো হৈ গ'ল গাইছ গোটেই লগাই ল'লোঁ গোটেই মই ইয়াৰ পৰা পতাকালৈকে লাষ্টত গোটেই লগাই ল'লোঁ পূৰা সম্পূৰ্ণ ফাইনেলি কমপ্লিট হৈ গ'ল আৰু মানে ৰ'ব মানে গোটেই কমপ্লিট হোৱা নাই মানে কানেকশ্যনটো এতিয়া কৰাই নাই ৰ'ব তো এতিয়া কানেকশ্যনটো কৰি আছে বেলেগে মই কৰা নাই কানেকশ্যনটো বাইচাঞ্চ যদি ক'ৰবাত ধৰি লওক কানেকশ্যন কৰিব যাতে ক'ৰবাত উল্টা পুল্টা হৈ যায় তেতিয়াহ'লে সৰ্বনাশ হৈ যায় তো এইডাল তাৰ দি কানেকশ্যন দিম এই ৰুমটোৰ পৰা তো ফাইনেলি গোটেই কমপ্লিট হৈ গ'ল তো আমি কানেকশ্যনবোৰ কৰি ল'লোঁ এতিয়া টেষ্টিঙৰ কাৰণে লাইটবোৰ জ্বলাই চাইছোঁ আমি তো আপোনালোকক অলপ দেখাই দিওঁ কিন্তু আপোনালোকে পূৰা মানে ভালদৰে জিলিকি থকা দেখা নাপাব কাৰণ এতিয়া দিনৰ পোহৰত যিটো ৰ'দ দি আছে তো ৰাতিপুৱাৰ কাৰণে আমি ৱেইট কৰিব লাগিব সেইকাৰণে তো এক মিনিট ৰখি লওক মানে আপোনাক এটা কথা কৈলোঁ লগতে গাইছ 18 নৱেম্বৰ আছে মানে 18 নৱেম্বৰ মোৰ জন্মদিন তো গাইছ আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ কি 18 নৱেম্বৰ আগত মোৰ যেন 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যায় মানে গাইছ আৰু হ'ব মানে বেছি নালাগে আৰু ধৰি লওক আৰু 10-20টামান লাগে চাগে নেকি বেছি নালাগে কিমান চোৱা নাই মই বহুদিন চেক কৰা নাই তো চেক কৰিম তো প্লিজ গাইছ 18 নৱেম্বৰ আগত যে আপোনালোকে 100 ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট কৰি দিয়ে তো এইখিনি আপোনালোকৰ ওচৰত কামনা কৰিছোঁ তো যেন প্লিজ গাইছ 100 ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট সোনকালে কৰি দিয়ে যেন বাছ এইখিনিয়ে তো বলক এতিয়া ৰাতিটো হোৱাৰ কাৰণে আমি ৱেইট কৰোঁ তো গাইছ এয়া হ'ল ৰাতিৰ দৃশ্যটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব গাইছ বহুত কষ্ট কৰি লাইটবোৰ লগাইছিলোঁ তো কেনেকুৱা হৈছে কমেণ্টত জনাব তো গাইছ আমাৰ বিল্ডিঙৰ কাষত আৰু এঘৰ মানুহেও লগাইছে তো আপোনালোকে চাওক কেনেকুৱা হৈছে কমেণ্টত আপোনালোকে জনাব তো গাইছ ভিডিঅ'টো ইয়ালৈকে বনালোঁ তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো গাইছ বলক আৰু নেক্সট ভিডিঅ'লৈ সোনকালে আহিম তো তেনেকৈ বাই বাই